নমস্কাৰ জনাইছোঁ সকলোকে। এয়া দেখিছেনে ৰঙালাও এটা কাটি আছোঁ। আজি ঘৰত একেবাৰে উখল মাখল পৰিৱেশ, কিয়নো এযোৰা ধুনীয়া হুঁচৰি দল ওলালেহি। এওঁলোকে বৰ সুন্দৰভাৱে পৰিৱেশন কৰিলে, খুব ভাল লাগিলে। যিহেতু আমি গাঁও ঘৰত যাওঁ বিহু হ'লে, এইবাৰ গুৱাহাটীতে থকাৰ কাৰণে একেবাৰে ভাল লগা নাছিল, কিন্তু এওঁলোক অহাৰ কাৰণে একেবাৰে বিহু বিহু লাগি গ'ল। তেওঁলোকে বোলে গাহৰি মাংসহে খায়, সেইবাবে মই আলু, পিঁয়াজ, বিলাহী আৰু ৰঙালাও এনেকৈ কাটি ল'লোঁ। এতিয়া গৰম তেলত মই পিঁয়াজখিনি দিলোঁ, আদা নহৰু দিলোঁ আৰু কাটি লোৱা বিলাহীখিনিও ইয়াতে দি দিলোঁ। সকলোখিনি সুন্দৰভাৱে মই ফ্ৰাই কৰি ল'লোঁ, কিয়নো বিলাহী দিলে মাংসৰ ৰং বিৰাটেই সুন্দৰ হয়। আৰু ইয়াতে মই হালধি, জিৰা গুড়ি, ধনিয়া গুড়ি আৰু ৰেড চিলি পাউডাৰ দিছোঁ। আৰু ইয়াত তাৰপিছত মই মাংসখিনি এনেকৈ দি দিলোঁ। মাংস প্ৰায় 1 কেজিমান হয়তো হ'ব। আৰু ইফালে কিন্তু মই আকৌ বেলেগ এখিনি গাহৰি মাংসও বনাই আছোঁ, সেইখিনি হৈছে তিলৰ লগত গাহৰি। ইয়াতে মই এতিয়া নিমখ দিলোঁ আন্দাজমতে আৰু কাটি লোৱা ৰঙালাওখিনি দি দিছোঁ। আৰু এতিয়া এচামুচ মই গৰম মছলা দি দিছোঁ। গৰম মছলা গোন্ধকণ যে ইমান ভাল লাগে নহয়। পানীও অকণমান দি লৈছোঁ, কাৰণ মাংসখিনিওতো সিজিব লাগিব ভালদৰে। এতিয়া দেখিছেনে ইমান সুন্দৰকৈ ৰঙালাওখিনি মিক্স হৈ গ'ল। ভাল লাগে, যোনে নাই খোৱা তেনেকৈ এবাৰ বনাই চাবচোন, খুব ভাল লাগে খাবলৈ, কিন্তু বিৰাট সোৱাদ লগা হৈছিল দেই।